ভাবিলোঁ এবাৰ চাই যাওঁ বুলি। ভালেই কৰিলে দিয়ক। ৰশ্মি জুন ইয়ালৈ আহিছিল নেকি? নাই আহা। কিয় সুধিলে? ৰাতিপুৱা কিতাপখন লৈ বিচনাতে বহি আছিল। তাৰপিছত ৰুমতো নাই, এতিয়া বাহিৰতো চালোঁ ফোনটোৱে নাই। মোক নাই? তেতিয়াহ'লে ক'লৈ গ'ল বাৰু? তাকেই জানানে, যিমানে সময়বোৰ পাতি গৈছিল মোৰ ভয়টো সিমানেই বাঢ়িব ধৰিছিল। ক'লৈ বা গ'ল তাই? এনেকুৱা মানসিক ৰোগৰ কাৰণে ভয়ে লাগিছে নহয়। কেতিয়া ক'ত কি কৰে ক'ব নোৱাৰি নহয়। মা তই কাপোৰযোৰ সলাই লচোন। মই অকণমান হানিক চাই আছোঁ। তাই স্কুল আছে নহয়, এতিয়ালৈকে মুখেই ধোৱা নাই, দেখিছনে বাৰু? মোৰ মালে মনত পৰিছে। তোমাৰ মা ক'ত আছে? নাজানো। মামীয়ে কৈছে মায়ে হেনো মন্দিৰত মোৰ কাৰণে প্ৰাৰ্থনা কৰিব গৈছে। ইমান দিন হ'ল মা দেখোন অহাই নাই। আহিব দিয়া, তুমি এনেকৈ মন মাৰি নাথাকিবা। ব'লা এতিয়া আমি যাম। তুমি যোৱা, মই পিছত যাম। কিয়? এনেই ইয়াত বহি ভাল লাগিছে। তুমি ইয়াত অকলে বহি নাথাকিবা। বেলুবোৰে কৈছে কি পুখুৰী পাৰত বহুত ধুনীয়া, সেইকাৰণে ধুমুহাৰ আগত আমি যাওঁ ব'লা। মই ভূতলৈ ভয় নকৰোঁ। তুমি ভূতলৈ ভয় নকৰা কিয়? মই কেৱল দেউতাকহে ভয় কৰোঁ। কিয়? তোমাৰ দেউতাই তোমাক মৰম নকৰে নেকি? ৰাণী, তোমালোক ইয়াতে বহি আছা। মাক নোকোৱাকৈ ইয়ালৈ অহাটো বেয়া কথা হৈছে। যোৱা, উঠা। মই বাট তাৰ পৰা যাবলৈ কৈ আছোঁ, তাইহে নাযায়। জোন, ব'লা। গৈ তোমাক বিচাৰি চিন্তা কৰি আছে। যোৱা। বৰ আচৰিত কথা দেই। ছোৱালীজনী মনৰ পৰা ভয় একোৱেই নাইকিয়া হ'ল। ইফালে মামীয়ে তোমাক বিচাৰি বিচাৰি ইয়াত দুখ কৰি আছে। আজিৰ পৰা এনেকুৱা নকৰিবা দেই। ক'ৰবালৈ গ'লে মামীক কৈ যাবা। মই ৰাণীক স্কুলত থৈ আহোঁ। দাদা আহিলে ক'ব। ঠিক আছে, যোৱা। আহিছোঁ দেই। মামী, মামী, তুমি মোক বেয়া পাইছা? আজিৰ পৰা মই তোমাক নোকোৱাকৈ ক'লৈকো নাযাওঁ। তুমি মোক বেয়া পাই নাথাকিবা। মই তোমাক অকণো বেয়া পোৱা নাই জোন, কিন্তু তুমি এনেকৈ নোকোৱাকৈ ওলাই যোৱাৰ কাৰণে ভয় লাগিছে। তোমাৰ যদি মন বেয়া লাগে মোক ক'বা, মই আছোঁ নহয়। কিন্তু তুমি এনেকৈ নোকোৱাকৈ বাহিৰলৈ অকলে অকলে ওলাই নাযাবা দেই। আমাৰ জোন ভাল ছোৱালী। মই আহি পালোঁ। চাহ একাপ দিয়াহি। মামা আহিল। তুমি ইয়াতে অকণ বহাচোন, মই মামাক চাহকাপ দিওঁ। বহা দেই। আজিৰ পৰা যদি এনেকুৱা কৰা, চাবা মই তোমাক কি কৰোঁ। কোৱাটো কৰিবি। যিকোনো প্ৰকাৰে তাইক এইখন ঘৰৰ পৰা পঠিয়াই দিব নোৱাৰিলে তহঁতৰ কিন্তু ডাঙৰ সমস্যা হ'ব। কৈ থৈছোঁ মই। মই যিমান পাৰোঁ তাইক নিজৰ কৰি ল'বলৈ চেষ্টা কৰিছোঁ। এটা মুহূৰ্তও যাতে তাই মাক দেউতাকৰ অভাৱ অনুভৱ নকৰে, তাৰ কাৰণে প্ৰত্যেকটো মুহূৰ্ততে তাইৰ কাষতে আছোঁ। তথাপিও দেখোন তাই আমাৰ নিজৰ কৰিবই পৰা নাই। ইমান হতাশ নহ'বা। তুমি কেৱল তোমাৰ দায়িত্বখিনি পালন কৰি যোৱা। চাবা সময়ত এদিন সুখী হোৱা কাৰণে চাগে তাইৰ মনৰ অৱস্থাটো এনেকুৱা হৈছে, বুজিছা? আৰু আমি ডাঙৰবোৰে কিছুমান কথা বিশ্বাস কৰিবলৈ লাগিব। এনে ক্ষেত্ৰত তাই কেনেকৈ বিশ্বাস কৰিব কোৱাচোন? সিদিনাখন ঘটি যোৱা ঘটনাবোৰ এতিয়াও চাগে তাইৰ কাৰণে সপোন হৈ আছে। এইকেইটাই কৈছে পাকঘৰত পাকঘৰত তাই কেনেকে অকলে কি হৈ যোৱা? তাই ওচৰত থাকে যোৱা। মা, মা, অ' মা। কি হ'ল জোন? কি হৈছে? কিয় চিঞৰি
দেখিছানে? তুমি চিন্তা নকৰিবা, মই আছো নহয়। হা? যোৱা, ক'লৈ যোৱা তুমি? পানী খাম। পানী? তাই কিবা ক'ব খুজিলো। নকৰিবা, মই কৈ থলো, বুজিলা? ঐ ছোৱালী, এইবোৰ তই কি কৰি আছ? চাউলে, মই এইখন তই ক'ৰ পৰা আনিছ? ঐ, কিবা এটা সুধি আছো, শুনিছনে নাই? মামাৰ টেবুলত আছে। কিয় আনিছ তাৰ পৰা? আকৌ কিবা এটা সুধিলে উত্তৰ কিয় নিদিয়? প্লেটখন কিয় আনিছ? কবিনে নাই? নখ কাটিবলৈ। নখ কাটিবলৈ? এইটো লগ, পানী ভৰাই ৰুম চাফা কৰ। আৰে, কি চাই আছ? যিটো কৰিবলৈ কৈছো তাকে কৰ। লগ, উঠ। নখ কাট। মা, তুমি ক'ত আছা? সোনকালে আহি মোক লৈ যোৱা।